তো সেই বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক পৃথিৱীৰ 5খন মোষ্ট এক্সপেন্সিভ বাইক অৰ্থাৎ আটাইতকৈ দামী বাইক দেখুৱাম আৰু যোনটো নাম্বাৰ 1ত আছে না এই বাইকখন 13 কোটি জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহলে লাইক কৰিব। নাম্বাৰ 5ত আছে নিউট্ৰন বাইক। এই বাইকখনত কোনো ধৰণৰ তেলৰ দৰকাৰ নাই কাৰণ এই বাইকখন বিজুলীৰে চলে। বাইকখনৰ বেটাৰীটো লিথিয়ামৰ। যদি এই বাইকখনৰ বেটাৰীটো ফুল চাৰ্জ কৰি লোৱা হয় তেতিয়াহ'লে 130 কিলোমিটাৰলৈ চলাব পাৰি। এই বাইকখনৰ মাত্ৰ এটা এচি। বাইকখনৰ টপ স্পীড হৈছে 160 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াৰ দাম হৈছে 54 লাখ। নাম্বাৰ 4 স্পীড জিপি স্পৰ্ট বাইক। এই বাইকখন বনাইছে ইউকে স্পীড মটৰচাইকেল কোম্পানীয়ে। ইয়াৰ বডিটো কাৰ্বন ফাইবাৰেৰে বনোৱা হৈছে। এই বাইকখনত বহুতো আধুনিক সেন্সৰ লগোৱা হৈছে। এই বাইকখনৰ টপ স্পীড হৈছে 300 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইয়াৰ দাম হৈছে 50 লাখ। নাম্বাৰ 3 লাজাৰত LM847। বন্ধুসকল এই বাইকখন ফ্ৰান্সৰ লাজাৰত কোম্পানীয়ে বনাইছে। এই বাইকখনৰ 17 ইঞ্চৰ 4টা চকা লগোৱা হৈছে। এই বাইকখনৰ দাম হৈছে 3.84 কোটি। নাম্বাৰ 2 মেচিমো টাম্বুৰিনি T12। এই বাইকখন ডিজাইন কৰিছে মেচিমো নামৰ এজন ডাঙৰ ডিজাইনাৰে। এখেতে ডুকাটি আৰু MV আগাস্তা F4 আৰু বহুতো বাইক আৰু গাড়ী ডিজাইন কৰিছে। এই বাইকখন মেচিমোই 2012 চনত ডিজাইন কৰিছে আৰু এইখনে এখেতৰ লাষ্ট বাইক আছিল কাৰণ এখেতৰ 2014ত মৃত্যুবৰণ হৈছিল আৰু সেই কাৰণে বাইকখনৰ নাম তেখেতৰ নামতে ৰখা হৈছে। বাইকখন ৰেচ কৰি ভাল পোৱা সকলৰ বাবেহে বনোৱা হৈছে আৰু এই বাইকখনৰ বডিটো কাৰ্বন ফাইবাৰেৰে বনোৱা হৈছে। এই বাইকখনৰ দাম হৈছে 7 কোটি। নাম্বাৰ 1 হাৰ্লি ডেভিডছন ব্লু এডিশ্যন। আপোনালোকে জানেনে ডেভিডছন কোম্পানীটো পৃথিৱীৰ আটাইতকৈ এক্সপেন্সিভ বাইক বনোৱা কোম্পানী। এই বাইকখন বনাওঁতে হীৰা আৰু সোণৰ ব্যৱহাৰ কৰে। সেইকাৰণে এই বাইকখনৰ দাম 13 কোটি। যদি এই ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। থ্যাঙ্কস ফৰ ওয়াচিং।